বাক্সাৰ খুচৰাবাৰীত চোৰৰ সন্ত্ৰাস ৰাইজে হাতেলোতে ধৰি আৰক্ষীক গতালে এটা ছাগলী চোৰ আজি সোমবাৰে আবেলি 3 বজাত বাক্সা জিলাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত খুচৰাবাৰীত বাইকত অহা 3 যুৱকে ছাগলী চুৰি কৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খেদি এটা চোৰক আটক কৰি আৰক্ষীক খবৰ দি গতাই দিয়ে। এতিয়া ছাগলীৰ গৰাকী আব্দুল হালিমে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি বিচাৰিছে ক্ষতিপূৰণ। উল্লেখ্য যে যোৱা এটা সপ্তাহে বিভিন্ন ঠাইত চোৰে আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। উত্তৰ ফালে খেতিত পানী দি আছো, পানী দেওয়া থাকা অৱস্থাতে 3টা চলি আহিল বাইক লৈ। তারপরে তাতে নুমলাক একজনে নুমি মিতান ছাগলীটো মাথাবাৰীৰ পূব ফালে আছিল, সি লৈ ৰাস্তাত উঠলাক আৰু উঠাৰ পিছত আমি পশ্চিম পাৰা চাই আছো যে ছাগলীটো গাড়ীত উঠাই আছে। শব্দ পাই মিতান মই দাউৰাতে সিও গাড়ী লৈ দাউৰলাক, একদম পুৰা স্পীডত আহিল। মই আৰু তাৰ দাউৰি ঘৰত আহি বাইকখন লৈ যাই খুৰচাবাৰী অলপ 1 কিলোমিটাৰ দক্ষিণে তাতে যাই চাং আহুন দুটা গুচি যাই আছে, ই নুমি জংঘলত সোমাই আছে। তাৰ পৰা আহাক ধৰি আনি এতে ইমান মানুহ গোট খাইছে।